ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিলোঁ। কিহৰ কাৰণে আনিলোঁ, ক'লৈ আনিলোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ফেচবুকত যদি চাই আছে লাইক কমেণ্ট ফ'ল' বুটামটো টিপি থৈ যাব। ক'ত লগাম, কি কৰিম, আৰু আপোনালোকক দেখাই আছোঁ ব'লক। মই এগৰাকী গাঁৱলীয়া বোৱাৰী হিচাপে আজি মোৰ গাঁৱৰ পৰিৱেশটো অকণমান আপোনাক দেখাওঁ ব'লক। এয়া মোৰ মৰমৰ গাঁওখনৰ পৰিৱেশটো। আনফালে মই এয়া গাঁৱলীয়া বোৱাৰী হিচাপে মই এয়া নাইট ডিউটি কৰি আছোঁ দেই ৰাইজ। ভিডিঅ'বোৰ আগৰ পৰা চাই থকাসকলে জানে এই ছাগলী পোৱালিকেইটাক মই গাখীৰ খুৱাই আছোঁ। এজনী মাকে 3টা পোৱালি দিছিলে যিহেতু অলপ মানে গাখীৰ খুৱাই থাকোঁ। আনফালে এয়া আজি মুগা সিজালোঁ, লেটাগুটি এইখিনি সিজালোঁ আৰু সিজাই এয়া ভাজিবলৈ লৈছোঁ, ফালি পিনি ভাজিব লৈছোঁ। এয়া মই প্ৰথম পিঁয়াজ দি লৈছোঁ, আৰু পিঁয়াজ দি পিনি ধুনীয়াকৈ মই জলকীয়া নিদিওঁ, যিহেতু মোৰ ল'ৰাই জলকীয়া খাব নোৱাৰে, সৰু ল'ৰাই, সেয়েহে মই জলকীয়া দিয়া নাই। আৰু আনফালে মই এয়া ধুনীয়াকৈ দি দিলোঁ লেটাগুটিখিনি। কোনে কোনে লেটাগুটি খাই ভাল পায় মোক কমেণ্ট এটা কৰি জনাব দেই। এইবাৰ যিহেতু লেটাগুটি শেষ হ'ল আৰু মই আকৌ পুহিম, তেতিয়া আপোনালোকক দিম। আনফালে মই লেটাগুটি ভাজি ধুনীয়াকৈ ভাত খাবলৈ ৰেডি কৰি ল'লোঁ। এয়া মোৰ হ'ল গাঁৱলীয়া থালিখন। গাঁৱলীয়া থালিখন দেখি মোক নাহাঁহিব দেই সকলোৱে। এইবোৰ সঁজুলি, এয়া এটা য়েল্ল', হোৱাইট, আকৌ হোৱাইট য়েল্ল', ফাৰ্ষ্ট লাইট, ৰেড লাইট, এইখিনি মানে গোটেইখিনি ইয়াতে জ্বলে। কৃষ্ণ কৃষ্ণ। চাহ বনাই আনি দিছে দেই। এয়া বোলে মই বোলো চাহ খাওঁ, সি বোলে ময়ো চাহ খাম, মই বনাম চাহ বোলে। এয়া গাখীৰ চাহ ধুনীয়াকৈ বনাই আনি দিছেহি। এতিয়া মই বিচনাতে বহি লৈ খাওঁ। বিচনাত বহি খাব বাৰু বিশেষকৈ নালাগে। ভিডিঅ'টো বাৰু আপুনি শেষলৈকে চালেনে? যদি চালে লাইক এটা কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব, লগতে ফ'ল' বুটামটো কিন্তু টিপিবলৈ নাপাহৰিব দেই। এই লাইটকেইটাৰ বিষয়ে নেক্সট পাৰ্টত মই ভিডিঅ' এটা বনাই আছোঁ, লগতে ভিডিঅ'টো চাবৰ বাবে মোক ছাবস্ক্ৰাইব কৰি থওক।